Welcome to my YouTube channel, Costa Channel Vlog. तो आज अनबॉक्सिंग करिम কি আনবক্সিং কৰি আপোনালোকে ভিডিওটোত চাই যাব তেতিয়ান গম পাব তো এটো মই ফ্লিপকাৰ্টৰ পৰা কিনিছিলো ফ্লিপকাৰ্টৰ ডেলিভাৰী বয় যেতিয়া লতে মই আনবক্সিং কৰিছে মই খুলি চাইছিলো যে বস্তু কি ভালে আছিল না তাৰ পাছত মোৰ মনত গইলে যে আপোনালোকক মই অলপ দেখুৱাই দিও যে এটো ভিতৰত কি বস্তু কেনেকুৱা তো এটো হৈছে এটা রাইডার বিলাকে বেশি ইউজ করা গ্লোভস হাততে বাইক চলাতে আপনার যে কোনো বাইক চলাতে ইউজ করব পৰা গ্লোভস হয় এটো চাও হক ভিতৰছন তো খুলিছিলে মই জানে হ'ব পৰা আগতে মই কৈছো এতিয়া কৈ দিও যে মই এটো আনবক্সিং আগতে কৰিছিলো ভাল কাৰণে মই দেখুৱাব সঁচাকৈ কৈছো আনবক্সিং আগতে কৰিছিলো ডেলিভাৰী বয় তো এতিয়া আছো তো ইয়াৰে ভিতৰত পাব এনেকুৱা ধৰণৰ এখন বেগত এটো আসলতে ইয়াৰে বল সাইজ আছে এম মানে এম এস এল হেনেকুৱা সাইজ আছে এটো হয় এম সাইজৰ তো এম সাইজৰ তো এনেকুৱা পাব এতিয়া সকলো ইফালে এটা চেইন হেনতে বহুত কম ফটো বহুত ভাল দি থাকে চেইন কেনে খুলি দিও পাই তো এনেকে খুলি দিব লাগে তো এটোৱে হৈছে হেতু গ্লোভস প্ৰো বাইকাৰ ধুনিয়া একদম গ্লাভস তো পিনি চাব পাৰে চাও পিনি চাও যে ফিতা আছে ধুনিয়া এনেকে লক ধুনিয়া খুলা পিন্ধ এনেকে কৰি ধুনিয়া হইতো মাই দ তো হৈ গলা চক রাইডার আৰু বৰ ভালকে হোৱা নাই মই অলপ ফেক কৰি দিও ৰব তো মই ভালকে সুমান আছিল মই আৰু ভালকে সুমাইছো হৈছে এনেকৈ লৈ ধুনিয়া কৰি আপোনালোকে এটো জামিব তো এনেকুৱা লাগে ধুনিয়া কৰি যি আপুনি এটো ইকেকৈ এটো সাইকেল ইউজ কৰিব নোৱাৰে কাৰণ সাইকেলত বেছি ইউজ কৰে মানুহে হলিও আপোনালোকে বাইকত বেছি ইউজ কৰিব পাৰে এটো দাম মোৰ লৈছে এটো আনিছিলো ফ্লিপকাৰ্টৰ পৰা এটো দাম মোৰ লৈছে 351 তো চাব পাৰে আপোনালোকে এটোৰ দাম 351 रुपीस লৈছে মোৰ এনে হেই কৰি লৈছো মই এডে ডিটেইলছ তাৰ হৈছে এটা শর্ট সৰুহেন টাইপৰ এটা ভিডিও যদি এই ভিডিওটো চাই ফেলে ভাল লাগিছে তেনেহলে লাইক কৰি দিব যদি আপোনালোকে নতুন কৰি আহিছে এই চেনেলটো তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব